হেল্ল' গাইজ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি অলপ মই ফুৰিবলৈ আহিছোঁ এটা লগৰ লগত। এনেই আৰু ঘৰত থাকি আমনি লাগিছে, ফুৰিবলৈ ওলাই আহিলোঁ। চ' ভিডিঅ'টো আপোনালোকে চাব আৰু চাই ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটা জেগাত গৈ আছোঁ, দেখাম বাৰু আপোনালোকক ক'ত গৈ আছোঁ, কি কাৰণে গৈ আছোঁ দেখাম। আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু অলপ মৰম দিব মোকো। মই নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ, চাই থাকক দেই ভিডিঅ'টো। অঁ, One hour later. হেল্ল' গাইজ, বৰ্তমান এতিয়া আমি আহি এখন গাঁৱৰ মাজেদি সোমাই দিলোঁ। সোমাই মেলি লগৰ এটা ঘৰ আছে, গাঁৱৰ ওচৰত নাযাওঁগৈ, এটা জেগালৈ যাম। তাতে আপোনালোকে চাই থাকক জেগাটো, মানে খুব ধুনীয়া এটা মানে টাৱাৰৰ নিচিনা পূৰা ওখ ঘৰ এটা বনাই থৈছে, তালৈকে গৈ আছোঁ, চাই থাকক। One hour later. হেল্ল' গাইজ, আহি বৰ্তমান জেগাটো পালোহি আৰু লগৰটোকো লগ পালোঁ বাৰু। লগ পোৱাকণ নেদেখুৱালোঁ আৰু। চাওকচোন কি ধুনীয়া, একদম হাবি জংঘলৰ মাজত এটা মানে ইয়াৰ পৰা হাতী খেদিবলৈ কাৰণে এটা ঘৰ বনাই থৈছে। আৰু ধুনীয়া একদম নাজাৰা, পূৰা ওখ একদম, অকণমানি ঘৰটো। কিবা এটা ভাল লাগিছে আহি, নাজাৰাটো চাওক না, কি ধুনীয়া, একদম ধুনীয়া পৰিৱেশ, একদম ঠাণ্ডা, মানে পথাৰৰ মাজতে আছে। আৰু ৰাস্তা ইমানকৈ নাই, এটা আছে অকণমানি, কিন্তু বোকা, যিহেতু ইয়াত বৰষুণ দিছিলে সেই গতিকে পূৰা বোকা হৈ গৈছে। আৰু এইবোৰ কিবা কিবি কাম চলাই আছে সৰু সুৰাকৈ। আৰু বৰ্তমান এয়া সৰু ষ্টেপ, মাথা মানে ঘূৰাই যায় ওপৰলৈ আহিলে। আৰু ইয়াতে এখন নদী আছে, নদীখন আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, জুম কৰিম বাৰু, জুম কৰিয়ে দেখাব পাৰিম, ওচৰলৈ নাযামগৈ। সেইখন নদীখন, এইবোৰ ইটা ভাটা এটা আছে তাতে। আৰু এইটোৱে ৰাস্তা, এইটো দিয়ে আমি আহিছিলোঁ। ইমান ভাল নহয় ৰাস্তাটো, পূৰা বাইকৰ অৱস্থা বেয়া হৈ গৈছে, পূৰা খালী হাবি, ভয় লাগে অলপ। যিহেতু হাবি জেগাবোৰ অলপ বাঘ চাঘ ওলাই বুলিকে। আৰু বাকী তেনেকৈ একো নাই, মানুহ চানুহ অহা যোৱা কৰি থাকে বাৰু। সেইখন নদীখন, সেইখন এখন ধনশিৰি নদী। আৰু ইয়াৰ পৰা এতিয়া বৰ্তমান যামগৈ, ক'ত গৈ আছোঁ দেখাম, চাই থাকক ভিডিঅ'টো। One hour later. গাইজ, তাৰপৰা বৰ্তমান আমি ওলাই আহিলোঁ। এতিয়া এইপিনেদি গৈ হাইৱে ওলামগৈ। হাইৱে হৈ আৰু ঘৰৰ ফালে পোনাম। বাটত কিবা কিবি ধাবা চাবা পালে আৰু সোমাই মেলি কিবা কিবি খাই যাম আৰু। ভিডিঅ'টো চাই যাওক, বাটত কেনেকৈ যাওঁ আমি। এনেই আৰু ধেমালি কৰি, হাঁহি ধেমালি কৰিয়ে গৈ থাকোঁ আৰু। এতিয়া এইপিনেদি এখন অভাৰব্ৰিজ, ফ্লাইঅভাৰ, ইয়াৰ তলেদি গৈ ৰাইট চাইডে গ'লে হাইৱেটো ওলামগৈ। এতিয়া ঘৰৰ পানে পোনাই থাকোঁ আৰু, চাই থাকক ভিডিঅ'টো। One hour later. হেল্ল' গাইজ, আহি বৰ্তমান এখন ধাবা দেখিলোঁ। ধাবাখনতে সোমাই দিলোঁ আৰু, কিনো পায় তাকে খাওঁ বুলি, আৰু ভোকো লাগিছে, তাকে সোমাই দিলোঁ। বৰ ধুনীয়া লাগিছে ধাবাখন, হাইৱেৰ কাষতে, পূৰা একদম পথাৰৰ মাজত, তলত পানী, চাংঘৰ টাইপৰ, একদম ধুনীয়া লাগিছে দেই। এতিয়া আপুনি আৰু এতিয়া কি পায় তাকে ভিতৰলৈ সোমাই যাওঁ। এটা কথা কোৱাই নাই আপোনালোকক, এই ধাবাখন দেৰগাঁও ৰোডত আছে। দেৰগাঁও ৰাস্তাটোত গৈ থাকিলে পাই যাব। আৰু আমি বৰ্তমান গাহৰি আৰু ৰুটিকে খাবলৈ লৈছোঁ। চাওঁ, অৰ্ডাৰ দিছোঁ, কিমাননো ধুনীয়া হয় খাই চাওঁ। তাকে ধাবাখন ধুনীয়া হ'লে নহ'ব, খানাটোহে মেইন, খানাটো ধুনীয়া হ'ব লাগিব। মোৰ লগৰ হয়, সৰুৰ পৰা একেলগে পঢ়া। হাই কৈ দিয়া চবকে, হাই কৈ দিয়া।
ইয়াত মানে জেগাটো ইমান ধুনীয়া লাগিছে ন, গোটেই সেউজীয়া পৰিৱেশ একদম ধুনীয়া লাগিছে কৈছোঁ ন, একদম মুকলি লাগিছে আৰু একদম মানে কি ক'ম আৰু ক'ব নোৱাৰিছোঁ আৰু একদম ধুনীয়া লাগিছে জেগাটো, পূৰা একদম ধুনীয়া ধুনীয়া বতাহ মাৰি আছে, মজা চাৰিওফালে। আৰু ব'লক এতিয়া আমি খাই লওঁগৈ, আপোনালোকে ভিডিঅ'টো চাই থাকক দেই। গাইজ ৰুটি আৰু গাহৰি দিলে, আমি খাই লওঁ, খাই বৈ কেনেকুৱা হয় জনাম। আৰু খাই বৈ লৈ আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ, গতিকে খাই লওঁ দেই, বাই। 1 hour later. আৰু গাইজ আমি বৰ্তমান খাই বৈ এতিয়া ঘৰৰ পিনে উভতিলোঁ আৰু ঘৰৰ ফালে ওলাইছোঁ যাবলৈ, ঘৰ গৈ আছোঁ। খাই খুবেই ভাল লাগিলে আৰু দামো বেছি নল'লে। গাহৰি বৰ বেছি পিচ নাই দিয়া, আৰু যিহেতু অকল তেল মাংস আছিলে সেইটো কাৰণে ইমান নল'লোঁ, দুইটা এপ্লেটে খালোঁ। আৰু খাই ভাল লাগিলে। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে নিশ্চয় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মই ভাবিম যে আপোনালোকে মোক অলপ হ'লেও মৰম দিছে। আৰু এটা নেক্সট ভিডিঅ' লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ, বাই।